মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল কাৰিপট এণ্ড ব্লগছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বনাব লৈছোঁ ভাপত দিয়া ইলিচ মাছ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু ভিডিঅ'টো চাই যদি ভাল পায় লাইক কৰিব আৰু যিসকলে আজি মোৰ চেনেলটো প্ৰথম চাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে মই নতুন ভিডিঅ' দিলে আপোনালোকে নটিফিকেশ্যন পায় আৰু ভিডিঅ'বিলাক চাব পাৰে। বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই লৈ লৈছোঁ প্ৰথমে শুকানকৈ গুড়ি কৰি ৰখা সৰিয়হ আৰু কেঁচা জলকীয়া। মই শুকানকৈ গুড়ি কৰি ৰখা সৰিয়হখিনিত শুকান জলকীয়া দি ৰখা আছে, তাত অকণমান পানী দি পেলাই মিক্সিত দি এইখিনি ধুনীয়া এটা পেষ্ট বনাই ল'লোঁ। তো এটা বাতিত ওলাই লৈছোঁ মই, ইয়াত দি দিছোঁ হালধি আৰু এতিয়া সোৱাদ অনুযায়ী মই নিমখ দিম। আপোনালোকে যিমান পৰিমাণৰ বনাব সিমানখিনি অনুযায়ী নিমখটো ব্যৱহাৰ কৰিব। ইয়াত দি দিলোঁ নিমখ। এতিয়া ইয়াত দি দিছোঁ অকণমান 4-5 চামুচমান কেঁচা তেল। তেলটো অকণমান বেছিকৈ দিব লাগিব যিহেতুকে আমি ভাপত দিম। তো এইখিনি ভালদৰে মিহলাই ল'লোঁ। তো এতিয়া বনাবৰ কাৰণে লাগিব আমাক এটা টিফিন বাতি আৰু অকণমান কালিজিৰা দি দিম দেই। ইয়াত দি দিলোঁ কালিজিৰা। প্ৰথমে মই টিফিন বাতিটোত প্ৰথমে অলপ দি লৈছোঁ ইয়াতে, যাতে মাছৰ টুকুৰাবিলাক ইয়াত লাগি নধৰে, সেইবাবে পেষ্টটো অকণমান তলত দি লৈছোঁ। তো এতিয়া পেষ্টটোত মই মাছ টুকুৰা এনেধৰণে প্ৰথমে দি দিছোঁ, অকণমান মাছ টুকুৰা লটিয়াই দি পেলাই ইয়াত ভৰাই দিম। দেখিছেনে? এনেকুৱা বস্তুটো সকলোৱে বনাই খায় বাৰু, এইটো মই খোৱাটো কেনেধৰণে খাইছোঁ সেইটোহে দেখাইছোঁ আপোনালোকক। যদি ভাল পায় এনেধৰণে এদিন বনাই খাই চাব মই বনোৱা পদ্ধতিৰে। আৰু ভাপত দিয়া মাছ চাগে নোখোৱা মানুহ কোনোৱেই নাই, কম বেছি পৰিমাণে কিন্তু সকলোৱে খায়। তো চাই থাককচোন কেনেকৈ বনালোঁ মই। ইয়াত দি দিলোঁ ওপৰত কেঁচা জলকীয়া। জলকীয়া আপোনালোকে খাব নোৱাৰিলে নিদিলেও কোনো কথা নাই, মোৰ ভাল লাগে বাবে মই দি দিছোঁ। তো এতিয়া মই কেৰাহী এখনত ষ্টেণ্ড এডাল দি পেলাই সেইখিনি সিজাই ল'ম। দেখিছেনে? সেইখিনি হৈ গ'ল। এতিয়া খাব লাগিব। মই কাঁহীখন সজাই পেলাই দেখাইছোঁ। এইটো কিন্তু খাবলৈ খুব বেছি ভাল হৈছিলে। যদি কেতিয়াও এনেধৰণে খোৱা নাই এদিন বনাই খাই চাব আৰু বনাই খাই কেনেকুৱা পায় কমেণ্ট কৰি কিন্তু জনাবলৈ নাপাহৰিব। সেয়া মই কাঁহীত ঢালি দি দিছোঁ। তো আজিলৈ সামৰিছোঁ, আকৌ